Hello everyone, welcome to my channel AM World. মোৰ YouTube channel AM World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছো। যেটো বিষয়ৰ ওপৰত আজিৰ ভিডিওটো আনিছো, হেতু বিষয় বৰ্তমান সময়ত বহুত জৰুৰী হৈ পৰিছে। কাৰণ বৰ্তমান সময়ত আমি নিজকে সুস্থ কৰি ৰখাটো বহুত প্ৰয়োজন। তেন্তে আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু সকলোৱে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো। আজি মোৰ ভিডিওৰ বিষয় হৈছে 5 foods to boost our immune system. আমি কেনেকৈ এই 5 বিধ খাদ্য নিজৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰো তাকে মই ভিডিওটোত আগবঢ়াইছো। সিট্ৰাছ ফুড অৰ্থাৎ ভিটামিন সি যুক্ত খাদ্য। আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত গুলনেমু, কাজি নেমু, কমলা টেঙা আদি বিভিন্ন ধৰণৰ ভিটামিন সি যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰি আমাৰ ইমিউন সিস্টেম বৃদ্ধি কৰিব পাৰো। ভিটামিন সি এ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ইট হেল্পস বিল্ড আপ আৱাৰ ইমিউন সিস্টেম। আমাৰ ইমিউন সিস্টেম বুষ্ট কৰিব পৰা আনবিধ খাদ্য হৈছে আলমণ্ডছ। আলমণ্ড অৰ্থাৎ কাঠবাদামত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ আলমণ্ডে হেল্থি ইমিউন সিস্টেম গঢ়াত সহায় কৰে। ইট হেজ এণ্টিঅক্সিডেণ্ট হুইচ ইজ কি টু এ হেল্থি ইমিউন সিস্টেম। টাৰ্মাৰিক বা হালধি হৈছে আমাৰ ইমিউন সিস্টেম বুষ্ট কৰিব পৰা আন এবিধ খাদ্য। আমাৰ খাদ্য তালিকাখনে অসম্পূৰ্ণ হৈ ৰ'ব যদি আমি বিভিন্ন আঞ্জাত হালধিৰ ব্যৱহাৰ নকৰোঁ। হালধিৰ যথেষ্ট ঔষধি গুণো আছে। কেঁচা হালধি বা ৰ টাৰ্মাৰিকে আমাৰ ইমিউন সিস্টেম বুষ্ট কৰাত সহায় কৰে। ইট হেল্পছ এনহেন্স দ্য ইমিউনিটি এণ্ড এলিমিনেট কোল্ড এণ্ড কফ। জিঞ্জাৰ অৰ্থাৎ আদা হৈছে আমাৰ ইমিউন সিস্টেম বুষ্ট কৰিব পৰা আন এবিধ খাদ্য। আদাৰ গুণাগুণৰ কথা আমি সকলোৱে জানো। আদাত এনেকুৱা কিছুমান নিউট্ৰিশ্যনেল প্ৰপাৰ্টিজ থাকে যি আমাৰ ইমিউন সিস্টেমক শক্তিশালী কৰাত সহায় কৰে। গাৰ্লিক অৰ্থাৎ নহৰু হৈছে আমাৰ ইমিউন সিস্টেম বুষ্ট কৰিব পৰা আন এবিধ খাদ্য। আমাৰ সকলো খাদ্য প্ৰকৰণতে নহৰু ব্যৱহাৰ কৰাই হয়। ইয়াত সামান্য পৰিমাণৰ জিংক থাকে যি আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী। ইয়াৰ বিভিন্ন ঔষধি গুণাগুণো আছে, সেয়েহে ইয়াক ইমিউনিটি বুষ্টিং ফুড বুলি কোৱা হয়। আজি মোৰ ভিডিওটো ইমানতে শেষ কৰিলোঁ। ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। যদি মোৰ ভিডিওটো ভাল লাগিল তেন্তে নিশ্চয় লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।